আপোনালোকে ট্ৰেইনেৰে ট্ৰেভেল কৰোঁতে ইলেক্ট্ৰিক পোষ্টবোৰত এনেদৰে 20 ডিগ্ৰী 30 ডিগ্ৰী 50 ডিগ্ৰী লিখা নিশ্চয় দেখা পাইছে। এই সাধাৰণ ইকুইপমেণ্ট এটাই ট্ৰেইন এখনক কেনেদৰে ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰে জানিলে আপোনালোকেও আচৰিত হ'ব। দৰাচলতে ইলেক্ট্ৰিক পোষ্টবোৰত ওলমাই ৰখা ৰাউণ্ড শ্বেপ মেটেলৰ টুকুৰাসমূহক কাউণ্টাৰ ৱেইট ছিষ্টেম বুলি কোৱা হয়। ইয়াৰ কাম হৈছে 25,000 ভোল্টৰ ইলেক্ট্ৰিক ৱায়াৰসমূহক সঠিক মাত্ৰাত টেনশ্যন দি ৰখা বা টানি ধৰি ৰখা। কাৰণ চলি থকা ট্ৰেইন এখনত ৱায়াৰবোৰ ঢিলা হ'লে বা অতিমাত্ৰা টাইট হ'লে ই ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে কাউণ্টাৰ ৱেইট ছিষ্টেমৰ ব্যৱহাৰ কৰা হয়, যিয়ে ৱায়াৰসমূহক এটা নিয়ন্ত্ৰিত মাত্ৰাত টানি ৰাখে। আৰু পোষ্টবোৰত 20 ডিগ্ৰী 30 ডিগ্ৰী এইবোৰ লিখি দিয়াৰ কাৰণ হৈছে আমি সকলোৱে জানো যে মেটেল গৰমৰ দিনত এক্সপাণ্ড হয় আৰু ঠাণ্ডাৰ দিনত শ্ৰিংক হয়। এই ৱায়াৰসমূহ গৰমৰ দিনত এক্সপাণ্ড হয় আৰু কাউণ্টাৰ ৱেইট তললৈকে নামি আহে, আৰু ঠাণ্ডাৰ দিনত শ্ৰিংক হয়, যাৰ ফলত কাউণ্টাৰ ৱেইটসমূহ ওপৰত উঠি আহে। অৰ্থাৎ টেম্পাৰেচাৰ যদি 20 ডিগ্ৰী হয় কাউণ্টাৰ ৱেইট 20ৰ ওচৰা ওচৰি থাকিব, আৰু টেম্পাৰেচাৰ যদি 40 হয় কাউণ্টাৰ ৱেইট তললৈকে নামি আহি 40ৰ আশে পাশে আহি যাব। এনেদৰে চিম্পল মেকানিজম এটাই ৰেলৱে জাৰ্ণিক ছেফটি প্ৰদান কৰি আছে।